ওরে কি দিকে পাতে রোদ দেওয়া হচ্ছে নতুনকে? তাকেতো যখন ভাই গরমের দিন যাব ক'ত নতুনকে আনি পাই দেখোন। এইকেইদিন কোথায় জলপাই যাওয়া রোদ দি আছে। মোৰো গৰমটো অলপ বেছি না, তাতে যিহে ৰ'দ দি আছে। গাত কাপোৰ ৰাখিব নোৱাৰি, ৰাতি ইমান আন্ধাৰ পিন্ধি দিওঁ। মোৰো গৰমটো কম নহয় দেই। মইতো ৰাতি এলি গামচা পিন্ধি সোমাওঁ, কিন্তু ৰাতিপুৱা উঠিহে মই গামচা পিন্ধি থাকিব লগা হয়। মই ভাবছিলো কিবা ঠাণ্ডা বুলি তহঁতক মাছে ভাতে সাঁজ খোৱালো হয়। কি কয় তই সঁচা মাছে ভাতে খুৱাব উঠিছে মই? মই তোক খুৱাম বুলিতো ভাবছিলো, কিন্তু এইবাৰ ঠাণ্ডা নপৰিব হেন পালোঁ। তই ঠাণ্ডাৰ দিনত আমাক মাছে ভাতে খুৱাব খুজিছা, কথাটো কি? তই মনে মনে ক'ৰবাত কইনা চইনা ঠিক কৰিছে হেনপা? মই এই বেয়া পাতিম বুলি ফিল্ডত ঠিকে নামিলো, কিন্তু কইনা হ'লে ক'তো মিলাব পৰা নাই। ঠাণ্ডাৰ দিনতে শুভ কামটো কৰিলো বুলি মনটো ভাল লাগিলে। তাকেতো যাওঁ ভাই, আমিও মাছে ভাতে সাজ ভালকে খাব পাৰিলো হে। তই কম মাল নহয় হা, ঠাণ্ডাৰ দিনতে বেয়া পাততে খুজিছা বইনের বুটো তহঁতে এতিয়া বেয়া খোৱা থাকবে নাংগে। তহঁতে বেয়া যদি সোনকালে খাব খুজিছা, তহঁতৰ লগৰ আপি গিলাৰ নম্বৰ দিলে মোক দিবি। তেতিয়াহে সোনকালে ক'ৰবাত ছেটিং কৰি তহঁতক বিয়াখন খুৱাব পাৰিম। যাম ভাই, মোৰ লগৰ আপিয়ে নাই, তোক ক'ৰ পৰানো নম্বৰ দিম মই? এটা কাম কৰ, তহঁতৰ যিমান কুৰ্মা গোষ্ঠী আছে চবকে তই বেয়া পাতিম বুলি খবৰটো দি দি। তহঁতৰ কুৰ্মা মানুহে কোনোবা চাই দিব দেই ভাল আপি। থৈ দিয়ে কুৰ্মা গোষ্ঠী মোক কৈ নাচাই দিব, তহঁতে বেয়া খাবি। নিজৰ মোৰ ৰিক্স নলৱে আৰু কুৰ্মা গোষ্ঠী ৰিক্স ল'ব মোৰ। কিয় কুৰ্মাগিলা কিবা ভোজ খাব আহি যাব নেকি? ভোজো খুৱাম ৰ ভালকে কুৰ্মা গোষ্ঠীক। কইনী এটা চাই দিব পৰা নাই মোক, ভোজ খাব। বেত মাতান্তে এহেঁতক আধা ঘণ্টাকে মাতিম, যাতে বেয়া খাবা নাই। এইগিলা বাদ দি কইনা ক'ত পাই এতিয়া সেইটো মাথা মাৰ। দেখোন ভাই, তোৰ বিয়াৰ কইনা চাব ঠিকাটো এই ঘাটককে দিব লাগিব। ঘাটকে বা কিমান পইচা লয় আৰু কইনা চাই দিওঁতে মোক? ঘাটকৰ লগত মোৰ ভাল চিনাকি আছে। কইনা চাই দিয়াৰ আগত 2000 টকা তেল খৰচা দিলেই হ'ল, আৰু কইনা ফাইনেল হোৱাৰ পিছত 2000 টকা দিলেই হ'ব যা। বাবা ঘাটকে কইনাটো চাই দিব বুলি তাক 4000 টকা লাগে? সি কইনা চাই দিলি যে তই অফাৰো পাবি। কি অফাৰ দিব সি? সি চাই দিয়া কইনা যদি তোৰ ঠিক হয়, তেনেহ'লে বেদ দিনে সাজিবাৰ গাড়ীখন সি উচুৰ্গ দিব। ঘাটকে আমাৰ গাঁৱৰ সত্ৰা আৰু চেবলাৰ বিয়াখন ঠিক কৰি দিছিল নহয়। তোকে দৰাৰ গাড়ী দুখন সিয়ে কিনি দিছিল। তেনেহ'লে ভালেই দেখোন, কিন্তু ৰাইজৰ মানুহ যাব পৰা আল্ট্ৰা বাছখন লাগব। সেইগিলাখান হ'ব দেচোন পিছত। মই কিন্তু এটা কথা শুনছো, বেদিনে দৰাই গাড়ী খোজা বুলি কইনাঠাৰ পৰা পইচা আদায় কৰে। সি য'ৰ পৰা পইচা আদায় কৰে কৰক, বেদিনে মই ৰাইজৰ মানুহ যাব পৰা গাড়ীখন ফ্ৰীতে পালি হ'ল। তেনেহ'লে এটা কাম কৰো, ইতে গোটেইকেইটা যাই ঘাটকক লগ কৰি কথাখিনি কওঁ, লগতে ইয়াৰ বিয়াখন পাতি দিয়া ঠিকাটো দি আহোঁ। তেনেহ'লে দেৰি নকৰো সোনকালে বিয়া খাব লাগিব। যদি ভিডিঅ'টো চাই ভাল লাগিছে তেতিয়াহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।